ফাৰ্ষ্ট অফ অল উইচ ইউ এ ভেৰি হেপ্পী দিৱালী গাইজ সকলোৰে যাতে এই দেৱালীৰ পোহৰৰ দৰে জীৱনটো পোহৰ হৈ তোলক তাৰে কামনাৰে মোৰ ফালৰ পৰা সকলোলৈকে দীপাৱলীৰ শুভেচ্ছা আৰু এই ৰংগোলীটো আমি দিনৰ পৰাই আৰম্ভ কৰিছিলোঁ এয়া দেখিছে কিমান যে কি সঁজুলি আপোনাৰ চেকনিৰ পৰা আৰম্ভ কৰি খাৰুলৈকে মুঠতে আমি দুইজনীয়ে চবো গোটাই লৈছিলোঁ গোটাই লৈ কালাৰ গোটাই লৈ আমি আটাগুৰিৰ পৰা ধৰি ৰংগোলী বনাইছিলোঁ আৰু এয়া দিনতে চাকি ব্যৱস্থা কৰি থৈছিলোঁ আৰু দেউতা আৰু ভাইটিয়ে আমাক চাকি দিবৰ কাৰণে ধুনীয়াকৈ খুটি খুটি দিছিলে সন্ধিয়া লগাৰ লগে লগে চাকি কি কওঁ জ্বলাই লওঁ বুলি খুৰী মই ভণ্টি আমিবোৰ লাগি গ'লোঁ তাৰপাছতে লাইটিং দেখি আমাৰ পিঞ্চিৰ মুখত হাঁহি চাওক লাইটবোৰ ভাল লাগিছেনে লাইটবোৰ ভাল লাগিছেনে এতিয়া যিহেতু দেৱালী ময়ো ধুনীয়াকৈ কুৰ্তা আৰু চুৰ্ণি লৈ ধুনীয়াকৈ দেৱালী ফটো মাৰিম বুলি ওলালোঁ তাৰপিছত মাহঁতে ক'লে যে ব'ল অকণমান ওলাই যাওঁ চাবলৈ আপোনালোকে তেনেকুৱা কৰে নে নাজানো আমি কিন্তু সকলোৱে মিলি দেৱালী এনেকৈয়ে চাওঁ কাৰ ঘৰত কোনে কি জ্বলাইছে কাৰ ঘৰ কেনেকৈ সজাইছে সেইটো হৈছে দেৱালীত আমাৰ কাৰণে বহুত ভাল লগা কথা আৰু আমি চববোৰ মিলি এনেকৈ গৈছিলোঁ তাৰপিছতে আমিবোৰ গ'লোঁ দীপাৱলীৰ মুখ্য আকৰ্ষণ ভাগ্য পৰীক্ষা চাবলৈ যিহেতু এই খেল আমাৰ গাঁৱতো অনুষ্ঠিত হয় মোক এনে এটা দিবি কেনে কিনো কিন্তু কি কৈছেনো মানে বুজিটো পোৱা নাই অঁ তাৰপিছত কি ইফালে মই লগত জিনকেইগৰাকীৰহে লৈ গ'লোঁ ইমানেই বমলৈ ভয় কৰে বম ফুটা দেখি এওঁলোকৰ অৱস্থা চাওক ৰাইজ যিহেতু দেৱালী সেই বম দুটামান ময়ো ফুটাই চালোঁ এনেকৈ মোৰ দেৱালী পাৰ হৈ গ'ল আকৌ লগ পাম বাই